নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। মই লিপিকাই এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভাবিছোঁ ৰাতিপুৱাৰ পৰাই ভিডিঅ' এটা আৰম্ভ কৰোঁ, কাৰণ বহুত দিন দেখুওৱা হোৱাই নাই আৰু মাতটো ঠিক হোৱা নাই, মাতটো বহি আছে কাৰণ কাহ চৰ্দি জ্বৰ হৈ আছে। টেবলেট খাইছোঁ, ভাল ইমান পোৱা নাই, ভাল হয় মানে আকৌ হয়, এনেকুৱা হৈ আছে। বাকী চবৰে জ্বৰ, আমাৰ দেউতাৰ হ'ল, ভাল পালে, তাৰপৰা মাৰ হ'ল, এওঁৰ হ'ল, আকৌ এতিয়া সোণৰো সোণৰ আকৌ আজিৰ পৰা স্কুল বন্ধ, আজিৰ পৰা তাৰ অফ দিছে, 29 তাৰিখলৈকে তাৰ বন্ধ আছে স্কুল। বাকী তাৰো গা ভাল নাই, মানে তাৰো হৈছে। বাকী আৰু কিয় জানো এটাৰ হ'লে মানে গোটেইখিনিয়ে হৈ গৈছে লাহে লাহেকৈ, এটাৰ পিছত এটা, এটাৰ পিছত এটা। বাকী আৰু গৰম পানী এগিলাচ লৈ এয়া বহিছোঁ ৰাতিপুৱা মানে আজি দেৰিও হ'ল, কাৰণ উঠা অকণমান দেৰি হৈছে, ৰাতি ভালকৈ শুব পৰা নাই, জ্বৰৰ পৰা টেবলেট খাইছোঁ আকৌ ৰাতিয়ে, উঠা দেৰি হ'ল। লাহে লাহে এতিয়া কামবিলাক কৰি থাকিম আৰু, গাটো ভাল নহয় যিহেতু। মাও আছে, মায়েও কৰিব আৰু দুইজনীয়ে লাহে লাহে কৰি থাকিম আৰু। বাকী নাস্তা কৰা নাই, নাস্তা বনাম, কি বনাওঁ তাকে দেখাম আপোনালোকক অলপ অলপ, কি কৰোঁ কি খাওঁ। আমাৰ টমিটোক দেখাই দিওঁ ৰ'বা আপোনালোকক, টমিক দেখুৱাই নাই নহয়। এইটো টমি এইটো টমি শুই আছে, টমি শুই আছে, পোৱালীকেইটা সিফালে আছে। আৰু বাকী অকণমান ৰাতিপুৱা এনেকৈ চাইডতে খোজকাঢ়ি দিলে ভাল লাগে আৰু। বাকী এতিয়া কি বনাওঁ আপোনালোকক দেখাম। নাস্তাত ভাবিছোঁ, কোনে কৈ আছে আজি আলু পৰঠা খাম, আলু পৰঠা খাম, মোক ধেৰ দিনৰ পৰা বনাবলৈ দিয়ে আছে। মইহে মানে গাটো ভাল নহয় কাৰণে বনাবলৈ মন কৰা নাই, কিন্তু আজি ভাবিছোঁ যিহেতু সি কৈয়ে আছে, আজি তাক বনাই দিব লাগিব কিবা এটা। আলু পৰঠাকে বনাম চাগে, তাকে আপোনালোকক দেখাম। মানে কি আৰু এনেই আৰু অলপ চলপ। কি হ'ল? গোটেই মাছ ল'লে, এয়া কি মাছ নো? এয়া মোৱা মাছ, বনামগৈ মোৱা মাছকে আজি। কি বনাওঁ, এইটো মাছ পাতত দি খাব পাৰে নেকি, পাতত দি খাই বেছি ভাল লাগে। পাতত দিয়া মাছ খাই ভাল পাওঁ, আৰু ফ্ৰাইও কৰি বনাবা। বাকী ঠিক আছে, লাহে লাহে আপোনালোকক দেখাই থাকোঁ, চাই থাকোঁ। এতিয়া বিচনা পাৰি কৰি হৈ গ'ল। এতিয়া এয়া মাৰ চাদৰ এখন দহি বটি, তাকে আপোনালোকক দেখাম। এয়া দহি বটি আছোঁ, হোৱা নাই, এয়া ৰেডি কৰি থৈ দিছোঁ। মাৰ চাদৰকেইখন মানে ময়ে দহি কৰি দিওঁ, যিখিনি ঘৰৰ মাৰ মোৰ কাপোৰ হয় মই নিজে দহি কৰি লওঁ। চবেইতো জানেই কৰিবলৈ আজিকালি, তাকে আপোনালোকক দেখাম পিছত মইনো কেনেকৈ কৰোঁ তাকে দেখাম। বাকী এয়া কৰি আছোঁ। এইটো বৰ্ণালী পাট হয় দেই, সূতাটো এইটো বৰ্ণালী পাটটো ভাল লাগে, মানে পূৰা চাইনিং এটা হৈ থাকে, এইটো সূতাৰ ভাল মানে দহি বটিলে ভাল লাগে দেখি কাপোৰযোৰ। বাকী চব ৰেডি কৰি থৈ দিছোঁ, পিছত আকৌ বটিম যেতিয়া আপোনালোকক দেখাম। বাকী এতিয়া নাস্তা বনাওঁগৈ, পাছত লগ পাই আছোঁ আকৌ। এয়া বনাই হ'ল আলু পৰঠা, সোণক বনাই কৰি দিলোঁ, এতিয়া আমিও খাবলৈ লৈছোঁ। সোণৰ কাৰণে বনাইছোঁ আৰু, এনেই বনাবলৈ আজি একেবাৰে মন যোৱা নাই। সোণে খাই আছোঁ, দেউতাক ভাত বনাই দিলোঁ, ভাত খাই গ'ল। আমিহে আলু পৰঠাকে খাইছোঁ। খাই বৈ যিহেতু লেতেৰা হ'ল, গেছ চেছখিনি মুচি লওঁ। চাৰ্ফ দি মানে মুচি পেলালে তেতিয়া ইমান ভাল লাগে আৰু, ভাতকেইটা বনাই চাফা হৈ থাকিলে গেছ চেছবোৰ। বাকী মুচি কৰি লওঁ, ডেইলি মোচাই হয় মানে আমাৰ, খাই বৈ লৈ ডেইলি মুচি দিওঁ, তেতিয়া চাফা হৈ থাকিলে ভাল লাগে আৰু বস্তুবোৰ দেখিবলৈ। মুচি আছোঁ চাৰ্ফ দি পেলাই, মুচি কৰি আহিছোঁ। এতিয়া গেছ চেছবোৰ মানে কি, কাম এটা কৰিছোঁ, আকৌ অকণমান ভাগৰ মাৰিছোঁ, আকৌ এটা কৰিছোঁ। একদম চকুবিলাক দেখিছেনে, এয়া সৰু সৰু হৈ আছে, পূৰা ক'লা পৰি গৈছে। একদমেই গাটো মানে ভাল নাই, নোৱাৰা ভিডিঅ'টো কৰিছোঁ আৰু। বাকী এতিয়া ভাতত দেউতাই মাছ চাছ বাছি পূৰা পাতত দি থৈ গৈছে। আমাৰ দেউতাই মানে কি, এইবিলাক কাম দেউতাই কৰে, মাছ চাছ আনা, পাতত দিয়া কৰা, এইবিলাক চব দেউতাই মানে ভাল পায় আৰু কৰি, আগৰ পৰা কৰে, মাক যিহেতু সহায় কৰি দিয়ে আগৰ পৰাই। বাকী কৰি মেলি থৈ গৈছে। মই দালি ভাত বনাম আৰু, আমি তিনিটাহে, দেউতাটো নাই, অফিচ গ'ল, এওঁ গ'ল ডিউটি, মা মই ল'ৰা আছোঁ।
বাকী আপোনালোকক এতিয়া দেখাই থাকিম অলপ অলপ কি বনাওঁ তাকে দেখাম আৰু চাই থাকিব ভিডিঅ'টো। আপোনালোকে এবাৰ পূজা ক'ত চাব? আমি তেজপুৰতে চাম বাৰু, বাহঁত আছে, বাহঁতৰ লগত বা দুইজনী মা আমি গোটেইখিনি একেলগে চাম আৰু পোৱালি পল্টনটো আপোনালোকক দেখাম বাৰু ক'ত ক'ত চাওঁ। গোটেই তেজপুৰ কোন জেগাত মানে ভাল হৈছে য'ত তাতে চাম আৰু ইমান একে মানে চুকে কাণে চাই নোপোৱা, মেইন যিকেইখন সেইকেইখন চাম। বাকী আপোনালোককো দেখাম, আমাৰ লগতে চাই থাকিব, অলপ দেখাই যাম আৰু বাকী আৰু কি হয় এতিয়া গাওটো ভাল নহয়, যদি ভাল পাওঁ মানে ভালকৈ দেখাম আপোনালোকক। ঠিক আছে তেন্তে এতিয়া মই ভাতখিনি বনাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। এইয়া মায়ে কাম কৰি আছে, কাপোৰ মেলি আছে, মই বনোৱা বনি কৰি থাকোঁ ভিতৰত, দুইজনীয়ে মানে মিলাই কৰি থাকোঁ আৰু অকলেও নোৱাৰে, এটা আমাৰ সহায়িকা কোনো কাম নাহে, আমি নিজেই দুইজনীয়ে একেলগে কৰোঁ মিলাই কৰি, মায়েও অকলে কৰিব নোৱাৰে, দুইজনী মিলাই কৰি থাকোঁ। মোৰ গা ভাল নাই, মায়ে বাচন চাচন চব মানে ধুই কৰি দিলে, মই খালি ভাতকেইটা বনাইছোঁ, মায়ে বাহিৰা কামবিলাক সজা মচা কৰি আছে, সেই আৰু মিলাই কৰি থাকোঁ আৰু দুইজনীয়ে। ঠিক আছে তেন্তে ৰ'ব, অলপ পিছত আকৌ লগ পাই আছোঁ। আপোনালোকক দহি বটোৱা দেখাওঁ, মইনো কেনেকৈ বটোঁ তাকে আপোনালোকক দেখাম, মানে সকলোৱে প্ৰায়ে জানেই আজিকালি, কিন্তু হ'লেও মই কেনেকৈ বটোঁ তাকে আপোনালোকক দেখাম। এনেকৈ মানে এইটো গুলিটো পাৰ কৰি এফালে ইয়াতে গাঁঠি এনেকৈ 3টা পূৰা টাইটকৈ মাৰি ল'ব লাগিব। এনেকৈ টাইটকৈ মাৰি ল'ব লাগিব। তাৰপিছত এই সূতা এতিয়া সৰুকৈ আপোনালোকে কাটি ল'বও পাৰে, এইটো নেচা হিচাপে আহে, সেইটো এনেকৈ কিমানখিনি জোখত লাগে আৰু এডালৰ জোখত মিলাই পেলাই এইটো, তাৰপিছত আৰু কি আছে নহ'লে আকৌ গাঁঠিকেইটা টাইটকৈ পূৰা আকৌ 3টা গাঁঠি মাৰি ল'ব লাগিব। 3টা গাঁঠি মাৰি ল'লোঁ নহয়, তাৰপিছত এডাল লাহেকৈ পাৰ কৰি আনি এইটো এনেকৈ দুডাল মাজেদি উলিয়াই এডাল বস্তুটো এনেকৈ টোপা কৰি ধুই ল'ব লাগিব এইটো বস্তুটো। তাৰপিছত এইফালে ছাইডেদি গুলিটো বেজিটো পাৰ কৰি তাৰপৰা এডাল টানি দিব লাগিব দেই এইটো। তাৰপিছত আকৌ 3টামান দিব লাগিব, আকৌ এইফালে পাৰ কৰি এনেকৈ তলেদি উলিয়াই পেলাই এনেকৈ এইটো আকৌ এটা দিম, এইটো পাৰ কৰি এইটো এতিয়া ইয়াত দি দিম, এইটো বস্তু সমান কৰি এনেকুৱা কাটি দিব লাগিব। ধুনীয়াকৈ মিলাই দিলেই হ'ল আৰু তলটো এনেকৈ, ইটো ওখ ডাঙৰ হৈ আছে ইটোৰ লগত। বহল কৰি এনেকৈ জোখত দি দিব। চুটি কৰি কাটি ল'লে মানে সূতাখিনি সহজ হয় আৰু বস্তুটো মিলাবলৈ। অকণমান দিবলৈ আছে এইফালে, এতিয়া আকৌ ইয়াৰ ওপৰত গাঁঠি টাইট কৰি পেলাই দেই, পূৰা খুলি যাবও পাৰে, পূৰা টাইট কৰি এই 3টা গাঁঠি দি দিম। এতিয়া বস্তুটো এনেকৈ ঘূৰাই আনি তোৰ মাজেদি গুলিটো এনেকৈ উচিডাল পাৰ কৰি দিব লাগিব। এইটো আগতে এনেকৈ ধৰি ল'ব লাগিব 2টা মিলাই, তাৰপিছত এই তলেদি বেজিটো পাৰ কৰি এইফালেদি সোমাই দিব লাগিব। এইটো আকৌ এপাক দেখাই আছোঁ, এনেকৈ 3টামান গাঁঠি দিব লাগিব দেই, এনেকৈ এইটো
আকৌ এটা দি দিওঁ এতিয়া মোৰ এটা সাইড কৰি হৈ গ'ল এটা সাইড কৰি আকৌ সিটো সাইড কৰিম দুসাইড এয়া কৰি হৈ গ'ল বাকি দেখালো কেনেকৈ তেনেকেই মই বটো দহিবিলাক ইমানো নাজানো আৰু পাৰফেক্ট তেওঁ আৰু যেনে কৰি পিনি থওঁ আৰু হয় আৰু নিজৰখিনি ঠিক আছে তেন্তে আকৌ পিছত লগ পাই আছোঁ আজি আছে দালি ঔটেঙা দি পেলাই আৰু এয়া তিয়হৰ সালাড এফালে বইল কৰি আলুৰ ভাজি এটা বনাইছিলোঁ এইটো এফালে মাছ পাতত দিয়া এখিনি পিঁয়াজ দি পেলাই ফ্ৰাই কৰিছোঁ এয়া আজি চিম্পল খানা আৰু এয়া বনাই কৰি হ'ল আৰু বাকি খাবলৈ লৈছোঁ এতিয়া আজি বিশেষ একো নাই চিম্পল তাকে আপোনালোকক দেখালোঁ কিনো বনাইছোঁ তাকে খাই বৈ লওঁ তেন্তে অলপ পিছত আকৌ লগ পাই আছোঁ আপুনি ভাত পানী খাই বৈ লৈ অকণমান ৰেষ্ট ল'লোঁ লৈ এতিয়া আমি ওচৰৰে জেঠাই এজনী ঘৰলৈ যাবলৈ ওলাইছোঁ মায়ে মই মানে বিহুৰ কাৰণে জেঠাই মাতি আছিলে তাকে বোলো বিহুকে খাই আহোঁগৈ তাকে যাবলৈ ওলাইছোঁ মায়ে মই ওচৰতে আছে বোলো আপোনালোকে দেখাম যেনি মায়ে মই গৈ আছোঁ এজনী আমাৰ মা মই দুজনী গৈ আছোঁ এতিয়া সন্ধিয়াই লাগিব কেইটা বাজিলে 4:30মান হ'ল এতিয়া গৈ আছোঁ আকৌ দেখা বেছি অলপ অকণমান ওচৰতে অলপ এইজনী মোৰ জেঠাই মানে মাৰ বায়েক আৰু জেঠাই তাকে আপোনালোকক দেখাই দিলোঁ এয়া জেঠাইৰ দুটা নাতি সেয়াই আমি চাহ তাহ খাই হ'ল এতিয়া এয়া জেঠাই আমি মা আমি চবেই বহি পেলাই কথা পাতি আছোঁ